ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিবলৈ লৈছোঁ 10মান শ্ৰেণীৰ ইংলিছ পাঠ্যপুথিত থকা ফাৰ্ষ্ট ফ্লাইট নামৰ গ্ৰন্থখনত থকা এটা সুন্দৰ কবিতা। কবিতাটোৰ নাম হৈছে ফায়াৰ এণ্ড আইচ। কবিতাটো লিখিছিল আমেৰিকান কবি ৰবাৰ্ট ফ্ৰষ্ট। তেখেতে আমেৰিকাৰ ছান ফ্ৰান্সিস্কো কালিফৰ্ণিয়াত জন্মগ্ৰহণ কৰিছিল 1874 চনত। তেখেতে ছন্দবিহীন কবিতাৰে আমেৰিকাৰ কবিতা জগতত খলকনি তুলিবলৈ সক্ষম হৈছিল। বেচিকেলি তেখেতৰ কবিতাসমূহ সাধাৰণতে কি আছিল যে নেচাৰেলি আছিল। বাৰু যি কি নহওক, আমি এইটো কবিতাটোৰ মাজলৈ আমি সোমাই যাম। ইয়াত লিখিছে থিংকিং এবাউট দ্য পয়েমছ, সেইটো কবিতাটোৰ ওপৰত কিছু ধাৰণা ইয়াত উল্লেখ কৰিছে। দেয়াৰ আৰ মেনি আইডিয়া এবাউট হাউ দ্য ৱৰ্ল্ড উইল এণ্ড। ডু ইউ থিংক দ্য ৱৰ্ল্ড উইল এণ্ড someday? Have you ever thought that the world happens if the sun got so hot in it bursts or grew colder and colder? আৰু কোৱা হৈছে কি there are many idea about how the world will end. এতিয়া কোৱা হৈছে যে কিছুমান আইডিয়া যে পৃথিৱীখন সাধাৰণতে কেনেধৰণে ধ্বংস হ'ব সেই সম্পৰ্কে কিছুমান আইডিয়া বিষয়ত ইয়াত আলোচনা কৰা হৈছে। Do you think the world will end someday? তুমি ভাবানে যে পৃথিৱীখন কেতিয়াবা ধ্বংস হ'ব পাৰে? অৰ্থাৎ প্ৰত্যেকটো বস্তুৰে অৰিজিন আৰু এণ্ড থাকে। ই জড়ই হওক বা ই জীৱই হওক, সাধাৰণতে এটা বস্তুৰ সৃষ্টি হ'লে সাধাৰণতে ইয়াৰ মৃত্যু মুখত পৰে। গতিকে পৃথিৱীখন সাধাৰণতে এনেকুৱা হ'ব পাৰে নেকি যে এদিন ইয়াৰ মৃত্যু হ'ব পাৰে নেকি, বা এদিন কি বুলি কয় ইয়াৰ ইন হ'ব পাৰে নে? এই বিষয়ে তুমি চিন্তা কৰা নে? এই সম্পৰ্কে উল্লেখ কৰিছে। Have you ever thought that happens if the sun got so hot it bursts or grow colder and colder? কি হ'ব পাৰে যদি সূৰ্যৰ তাপ অত্যাধিক হয়, অত্যাধিক হট হোৱাৰ পিছত সাধাৰণতে কি হয় ব্ৰাছ হৈ যায়, জুই হৈ যদি ব্ৰাছ হৈ যায় তেতিয়া কি হ'ব পাৰে পৃথিৱীখন? নতুবা যদি পৃথিৱীখন বৰফাবৃত হয় বা অত্যাধিক ঠাণ্ডা হয় তেতিয়াহ'লে পৃথিৱীখন কি হ'ব পাৰে সেই সম্পৰ্কে কিছু ধাৰণা দিয়া হৈছে। For fruits, what do fire and ice stand for? Here some idea. গতিকে ইয়াত উল্লেখ কৰা হৈছে যে ফায়াৰ এণ্ড আইচৰ বিষয়ে উল্লেখ কৰা হৈছে। ফায়াৰ এণ্ড আইচ ক'ৰ পৰা আহিছে, বা ফায়াৰ এণ্ড আইচৰ প্ৰকৃতি জুই আৰু ধৰা জুই আৰু বৰফৰ বিষয়ে ইয়াত পাঠটোত আলোচনা কৰা হৈছেনে, বা ফায়াৰ এণ্ড আইচে তেনেকৈ জুই আৰু বৰফক বুজাইছেনে? হিয়াৰ চমছ আইডিয়া, ইয়াৰ বিষয়ে কিছু কথাত আলোচনা কৰা হৈছে। সাধাৰণতে এই পাঠটোত ফায়াৰ এণ্ড আইচে জুই আৰু বৰফৰ বিষয়ে কোৱা নাই। ইয়াতে কোৱা হৈছে এই শব্দকেইটাৰ দ্বাৰা মানুহৰ মনৰ কিছুমান প্ৰবৃত্তি, ধৰা হিংসা, লোভ, মোহ, উচ্চাকাংক্ষী বা ক্ৰুৱেল, এনেধৰণৰ কিছুমান কি বুলি কয় নেতিবাচক কিছুমান শব্দৰ সাধাৰণতে কি হয় প্ৰতিনিধিত্ব হিচাপে ফায়াৰ এণ্ড আইচক ব্যৱহৃত কৰা হৈছে। এতিয়া আমি পাঠটোৰ বিষয় ওপৰলৈ যাম। পাঠটোত সাধাৰণতে কি লিখা আছে ফায়াৰ এণ্ড আইচত? ফায়াৰ এণ্ড আইচত লিখিছে some say the world will end, some say the world will end in fire. অৰ্থাৎ কোনোবাই ক'ব খুজিছে, অৰ্থাৎ কবি ৰবাৰ্ট ফ্ৰষ্টে এটা কথোপকথন যে কিছু ব্যক্তিসকলৰ লগত কথোপকথন হৈছিল, আৰু সেই কথোপকথনৰ ওপৰত ভিত্তি কৰি পেলাই কি হয় এই পাঠটো বা কবিতাটো তেওঁ উল্লেখ কৰিছে। ইয়াতো কৈছে কি some say the world will end in fire, যে কিছু লোকে ক'ব খোজে যে পৃথিৱীখন সাধাৰণতে কি হ'ব পাৰে যে ইয়াৰ ইন বা ইয়াৰ শেষ ফায়াৰ দ্বাৰা হ'ব পাৰে বা জুই দ্বাৰা হ'ব পাৰে বুলি উল্লেখ কৰিছে। আকৌ some say in ice, আৰু কোনো ক'ব খোজে যে পৃথিৱীখনৰ অন্ত সাধাৰণতে কি হ'ব পাৰে যে আইচৰ দ্বাৰা হ'ব পাৰে বুলি উল্লেখ কৰিছে। From what I have a touch of desire I hold with those who favor the fire. আৰু উল্লেখ কৰিছে যে কোনো লোকে যদি কোৱা হৈছে যে পৃথিৱীখন ফায়াৰ দ্বাৰা ইন হ'ব, আৰু আন কোনো লোকে কৈছে যে পৃথিৱীখন আইচৰ দ্বাৰা ইন হ'ব। কিন্তু কবিয়ে কৈছে কি মই ভাবোঁ যে এই সকলোবোৰ সাধাৰণতে একোটা ডিজায়াৰ, যে মানুহৰ যি উচ্চাকাংক্ষী ধাৰণা, অৰ্থাৎ মোৰ ধৰা পায়ো মানুহে বেছি পাব বিচাৰে বা মানুহক অত্যাধিক লাগে, মানুহৰ সাধাৰণতে কি হয় উচ্চাকাংক্ষী এটা চিন্তাধাৰা সাধাৰণতে কি হয় জীয়াই থাকিব বিচাৰে। এই উচ্চাকাংক্ষী ধাৰণাৰ বাবে কি হয় পৃথিৱীখন অন্ত হ'ব। I hold with those
হু ফেভাৰ্ড ফায়াৰ। আৰু মই ধৰি ৰাখিব বিচাৰোঁ যে যিসকলে সাধাৰণতে কি ক'ব খুজিছে যে ফায়াৰ সপক্ষত আছে, গতিকে মই ফায়াৰ সপক্ষে মই যিসকলে ক'ব খুজিছে মই সেইসকলক প্ৰথমতে মই সহমত দিব খুজিছোঁ। অৰ্থাৎ এই লাইনকেইটা সাধাৰণতে ক'ব খুজিছে কি যে কোনো লোকে সাধাৰণতে ফায়াৰৰ দ্বাৰা পৃথিৱীখন অন্ত হ'ব বুলি ক'ব খুজিছে, আৰু কোনো লোকে সাধাৰণতে আইচৰ দ্বাৰা পৃথিৱীখন অন্ত হ'ব খুজিছে। এতিয়া কৈছে যে এই ফায়াৰ আৰু আইচ এয়া হৈছে কি একোটা ডিজায়াৰ বুলি উল্লেখ কৰিছে, আৰু সেই ডিজায়াৰ হৈছে কি যে উচ্চাকাংক্ষী মানুহৰ যি চিন্তাধাৰা, মানুহে অত্যাধিক পাব বিচাৰে বা মানুহে পায়ো ক্ষান্ত নাথাকে, এনেধৰণৰ কিছুমান চিন্তাধাৰাৰ বাবে কি হ'ব পৃথিৱীখন শেষ হ'ব পাৰে। আৰু সেই উচ্চাকাংক্ষী চিন্তাধাৰা কবিয়ে ফায়াৰৰ লগত তুলনা কৰা হৈছে বা ফায়াৰ বুলি উল্লেখ কৰিছে, আৰু কৈছে যে যদি পৃথিৱীখন ধ্বংস হয় প্ৰথমতে এই ফায়াৰৰ দ্বাৰাই ধ্বংস হ'ব, মানুহৰ উচ্চাকাংক্ষী চিন্তাধাৰাই ধ্বংস হ'ব। আৰু যিসকলে ফায়াৰ সমৰ্থন কৰিছিলে, গতিকে ময়ো প্ৰথমতে সেই ফায়াৰ সমৰ্থন কৰা সকলৰ ব্যক্তিসকলৰ পক্ষতে আছোঁ বুলি উল্লেখ কৰিছে। নেক্সট লিখিছে বাট ইফ ইট had to perish to it, I think I now enough of it to say that for destruction is also great and world surface. And next কৈছে কি but if it had to perish to it, perish মানে হৈছে আকৌ পুনৰ ধ্বংস হোৱা, টুইচ মানে হৈছে দুবাৰ। যদি পৃথিৱীখন দ্বিতীয়বাৰ ধ্বংস হয়, আই থিংক মই ভাবোঁ আই নাও ইন'ছ অফ এ হেড, যে হেডেই পৰ্যাপ্ত হ'ব। হেড মানে কি বুজাইছে, যিটো মানে মানুহৰ প্ৰতি মানুহৰ থকা নিন্দা, বেয়া ভাৱ, মানে মানুহে মানুহক ভাল নোপোৱা, মানুহে মানুহক অন্যায় কৰিব খোজা, এই যি ধাৰণাবিলাক, এই ধাৰণাবিলাকে সাধাৰণতে কি হয় পৃথিৱীখন দ্বিতীয়বাৰ ধ্বংস হোৱাৰ পৰ্যাপ্ত বুলি উল্লেখ কৰিছে। টু চে ডেট ফৰ ডেষ্ট্ৰাকশ্যন আইচ, আৰু ইয়াকে ক'ব পৰা যায় যে আইচৰ ডেষ্ট্ৰাকশ্যন বা আইচৰ ধ্বংস বুলি উল্লেখ কৰিব পৰা যায়। ইজ অলছ' গেট, আৰু ই কি হ'ব পাৰে যে আটাইতকৈ ভাল হ'ব পাৰে যে পৃথিৱীখন ধ্বংস হোৱাৰ ক্ষেত্ৰত, বা এণ্ডছ ৱৰ্ল্ডছ ছাৰ্ফেচ, আৰু কৈছে কি যে ই আইচি হ'ব ধৰা পৃথিৱীখন ধ্বংস হোৱাৰ বাবে এক পৰ্যাপ্ত। মানে কবিয়ে এই লাষ্ট পেৰাগ্ৰাফতো ক'ব খুজিছে কি যে যদি পৃথিৱীখন দুবাৰ ধ্বংস হয় বা দ্বিতীয়বাৰ ধ্বংস হয়, সেই ধ্বংসৰ মূল কাৰণ হিচাপে মই ভাবোঁ যে ইন'ছ অফ এ হেড, মানে হেড মানে হৈছে কি যে মানুহে মানুহৰ প্ৰতি থকা বেয়া ভাৱবিলাক, মানুহে মানুহৰ প্ৰতি থকা হিংসাত্মক চিন্তাধাৰণাবিলাক, মানুহে মানুহৰ প্ৰতি থকা অন্যায় অত্যাচাৰ, এই চেতনাবিলাকে সাধাৰণতে কি কৰিব পাৰে যে পৃথিৱীখন দ্বিতীয়বাৰ সাধাৰণতে কি হয় ধ্বংস কৰিব পাৰে। টু চে ডেট ফৰ ডেষ্ট্ৰাকশ্যন আইচ, আৰু ইয়াকে কি কোৱা হৈছে যে আইচৰ ডেষ্ট্ৰাকশ্যন বুলি উল্লেখ কৰিছে, আৰু এই আইচৰ ডেষ্ট্ৰাকশ্যন হৈছে কি পৃথিৱীখন ধ্বংস হোৱা দ্বিতীয়বাৰৰ কাৰণ হিচাপে পৰ্যাপ্ত হ'ব বুলি উল্লেখ কৰিছে। গতিকে কবিতাটো সাধাৰণতে এইখিনি কথা উল্লেখ কৰিছে, এটা সুন্দৰ কবিতা। ঠিক আছে, থেংক ইউ।